Welcome to Runjun Kitchens and Vlogs. আজি মই আপোনালোকৰ ওচৰলৈ এটা বিশেষ ৰেচিপি লৈ আহিছে। এই ৰেচিপিটো হৈছে kharoni bhat। এই kharoni bhat আপোনালোক যিসকলে খাইছে তেওঁলোকে হয়তো ইয়াৰ সোৱাদ নিশ্চয় পাইছে, আৰু যিসকলে খোৱা নাই তেওঁলোকে আজিয়ে বনাই খাব, খুব ভাল লাগে। আৰু বিশেষকৈ ভাল লগাটো লাগেই, কিন্তু ইয়াৰ স্বাস্থ্যসন্মতো হয়। আৰু এতিয়া আপোনাৰ বতৰটো খুব মানে ঠাণ্ডা গৰম হৈছে, সকলো মানুহৰে জ্বৰ চৰ্দি এনেকৈ হৈছে। গতিকে এই জ্বৰ চৰ্দি আপোনাৰ খুবেই উপকাৰী হয়। গতিকে এই kharoni bhatটোনো কেনেকৈ বনাইছো মই আপোনালোকক দেখুৱাইছো, বলকচোন ভিডিওটোৰ মাজলৈ যাওঁ। এয়া মই ইয়াতে ভাত অকণমান লৈছোঁ, দুজন মানুহৰ হ'ব। আৰু এই ভাতখিনি ঠাণ্ডা হ'ব লাগে বিশেষকৈ। আৰু যদি আপোনালোকৰ ঠাণ্ডা ভাত নাই তেতিয়াহ'লে আপোনালোকে গৰম ভাতটো বনাই পেলাই ঠাণ্ডা কৰি ল'ব। আৰু এই ভাতখিনি অকণমান কৰকৰীয়া হ'ব লাগে, খুব লিকটীয়া ভাত হ'ব নালাগে। আৰু আন বস্তু লৈছোঁ মই ইয়াতে পিঁয়াজ দুটা মিহি মিহিকৈ কাটি লৈছোঁ, ইয়াত জলকীয়া লৈছোঁ। আৰু জলকীয়া নিজৰ টেষ্ট অনুযায়ী ল'ব। বিশেষকৈ kharoni bhatত জ্বলা অকণমান হ'লে খাই ভাল লাগে, মুখখন এনেই বেয়া লাগি থাকে আমাৰ পানী লাগিলে। আৰু এয়া নহৰু লৈছোঁ, অকণমান থেতালি লৈছোঁ। আৰু এয়া কল খাৰ লৈছোঁ। কল খাৰ অসমীয়া মানুহৰ আৱেগ, আপোনালোক সকলোৱে চিনি পায়। এয়া কল খাৰ লৈছোঁ। আৰু ইয়াতে মই মিঠাতেল লৈছোঁ। ইয়াতে আপোনালোকে ৰিফাইন তেল ইউজ নকৰিব, মিঠাতেল ব্যৱহাৰ কৰিব। এতিয়া মই এই কল খাৰখিনিত ইয়াৰ পৰা মিঠাতেল 1 চামুচ দি দিছোঁ। দি পেলাই এইখিনি খুব ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ। মিক্স কৰি পেলাই এতিয়া মই এই ঠাণ্ডা ভাতখিনিত এই ভাতখিনি মই খুব ধুনীয়াকৈ সানি ল'ম। এয়া মই খুব ধুনীয়াকৈ খাৰ আৰু মিঠাতেলখিনি ভাতখিনিত সানি ল'লোঁ। গোটেই ভাতখিনি আপোনালোকে সানি ল'ব। এতিয়া মই নেক্সট ষ্টেপটো দেখুৱাইছোঁ ভিডিঅ'টোৰ। এয়া মই গেছত কেৰাহী এটা বহাই দিছোঁ, আৰু কেৰাহীটো অলৰেডি গৰমো হৈছে। এতিয়া মই এই বাকী থকা তেলখিনি ইয়াতে দি দিছোঁ। খুব বেছি তেল নিদিব, যিহেতু আপোনালোকে সানোতে তেল দিছেই। এতিয়া মই ইয়াতে তেলখিনি গৰম হ'লে কেইটামান কালজিৰা ফোৰণ দি দিম। এই কালজিৰাখিনি ফুটিছেই। এতিয়া মই ইয়াতে পিঁয়াজ দি দিম। আৰু এতিয়া এই নহৰুখিনিও দি দিম। একেবাৰে চিম্পুল হয়, কিন্তু খাই খুবেই ভাল লাগে। আৰু আপোনাৰ যদি পানী লাগি আছে, যদি এনেকুৱা ভাত বনাই পেলাই খাই দিয়ে, লগে লগেই আৰাম পাই যাব আপুনি। এয়া পিঁয়াজখিনি অকণমান ভজা হ'ল, বেছি ভাজিব নালাগে। এতিয়া মই ইয়াতে এই ভাতখিনি ঢালি দিম। একোৱেই নাই কৰিবলৈ, কিমান সহজ নহয়নে বাৰু? এতিয়া এইখিনি খুব ধুনীয়াকৈ লাৰি দিব। আৰু এয়া জলকীয়া যে লৈছিলোঁ মই, জলকীয়াখিনিও দি দিছোঁ। জলকীয়া অকণমান সৰহকৈ দিলে বেছি ভাল হয়, জ্বলা হ'লে খুব ভাল লাগে খাই পেলাই। আৰু মই নিমখো দি দিছোঁ। এতিয়া নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি দিব। এয়া হৈয়ে গ'ল আৰু হৈয়ে গ'ল। এতিয়া মই নমাই দিম। এয়া আপোনালোকৰ গৰম গৰম kharoni bhat ৰেডি হৈ গ'ল। আপুনি ভাতখিনি নমোৱাৰ পিছত অকণমান কেঁচা মিঠাতেল ওপৰত ছটিয়াই দিব পাৰে এনেকৈ, আৰু বেছি খাই ভাল লাগিব। আপোনাৰ চৰ্দি একেবাৰেই ভাল হৈ যাব। গতিকে আপোনালোকেও ফ্ৰেণ্ডছ এনেদৰে বনাই ঘৰত খাই চাওকচোন, আৰু খাই কেনে পালে আপোনালোকৰ অনুভৱ ৰুঞ্জুন কিটচেনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে যেন প্লিজ ছাবস্ক্ৰাইব কৰে। আৰু তলত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, কিয়নো মই আপলোড কৰা নতুন নতুন ৰেচিপিসমূহৰ ন'টিফিকেশ্যন আপোনালোকেই প্ৰথমতে পাব। গতিকে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ পুনৰ আন এটা নতুন ৰেচিপিৰ সৈতে লগ পাম। ধন্যবাদ।